নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে সাগু মিল্ক পুডিং। সাগু মিল্ক পুডিং বনাবলৈ মই ব্যৱহাৰ কৰিছোঁ আধা লিটাৰ গাখীৰ, সাগু, চেনি, পাউডাৰ গাখীৰ আৰু অগৰ অগৰ পাউডাৰ। এতিয়া মই গেছত এটা পাত্ৰত পানী গৰম হ'বলৈ উঠাই দিছোঁ। পানীখিনি গৰম হোৱাৰ পিছত মই ধুই লোৱা সাগুখিনি পাত্ৰটোত ঢালি দিছোঁ। সাগুখিনি নিসিজালৈকে মই লৰাই আছোঁ। লাহে লাহে লৰাই থাকিব যেন তলত লাগি নধৰে। এতিয়া মই সাগুখিনি সিজাৰ পিছত এখন চেকনিত চাকি ভালদৰে ধুই ল'ম। আৰু যেতিয়া এই সাগুখিনি সিজি যাব, ইয়াত দেখিছে নহয়, এতিয়া মই গেছত এটা কেৰাহীত গাখীৰখিনি ঢালি দিছোঁ। গাখীৰখিনি ঢলাৰ পিছত উতল আহিবলৈ লাহে লাহে লৰাই দিছোঁ, লৰাই আছোঁ। লৰোৱাৰ পিছত তাতে মই 4 চামুচ পাউডাৰ গাখীৰ মিলাই দিছোঁ। আপোনালোকে ইয়াতকৈ বেছিও ল'ব পাৰে। আৰু পাউডাৰ গাখীৰখিনি এনেদৰে ভালদৰে লৰাই দিব। লৰাই তাৰ লাম্পছখিনি নাইকিয়া কৰি দিব। গাখীৰখিনি যেন তলত লাগি নধৰে। ইয়াতে মই ইলাচি 4টা মিলাই দিছোঁ। ইলাচিকেইটা দিয়াৰ পিছত অলপ লৰাই থাকিব। জেলেটিন 1.5 চামুচ এটা বাতিত লৈছোঁ। লৈ পেলাই ইয়াতে মই অলপ পানী মিলাই দিম। পানী মিলোৱাৰ পিছত এইখিনি ভালদৰে লৰাই এইখিনি এতিয়া মই গাখীৰখিনি চেনি ঢালি দিছোঁ। আপোনালোকে আপোনালোকৰ সোৱাদ অনুযায়ী গাখীৰত চেনি মিলাব পাৰে। মই মোৰ সোৱাদ অনুযায়ী অলপ কমকৈ দিছোঁ। এতিয়া চেনিখিনি ভালদৰে ঘুলি ল'ব। ঘুলি ভালদৰে লৰাই থাকিব। লৰাই এতিয়া সাগুখিনি তাতে ঢালি দিব। ঢালি সাগুখিনি ভালদৰে লৰাই থাকক। লৰাই সাগুখিনি গোটা অংশবোৰ নাইকিয়া কৰি দিব। লৰাই তলত যেন গাখীৰখিনি লাগি নধৰে, ভালদৰে লৰাই থাকিব। এনেদৰে লৰাই থাকিব যেন তলত গাখীৰ লাগি নধৰে। এতিয়া মই সাগুৰ মিশ্ৰণখিনিত জেলেটিনখিনি ঢালি দিছোঁ। জেলেটিন ঢালি এনেদৰে অলপ ডাঠ হোৱালৈকে লৰাই থাকিব। ডাঠ হোৱাৰ পিছত এইখিনি গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ দিব। এতিয়া এটা পাত্ৰত মই আগতে বনাই ৰখা জেলি অলপ ডেকৰেটৰ কাৰণে দিছোঁ। আপোনালোকে ইয়াৰ সলনি ফ্ৰুইটছো মিলাব পাৰে। ইয়াত মই এতিয়া সেই ঠাণ্ডা হোৱা মিশ্ৰণখিনি টিফিনটোত ঢালি দিম। ঢলাৰ পিছত এইখিনি মই 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিম। এতিয়া 2 ঘণ্টা ফ্ৰিজত ৰখাৰ পিছত মই বাউলটো ওলাই আনিছোঁ। উলিয়াৰ পিছত কটাৰীৰে ছাইডটো মই ভালদৰে এৰুৱাই ল'ম। এৰুৱাৰ পিছত এখন প্লেটত
আনমোল কৰি দিম। এতিয়া দেখিছে নহয় কি ধুনীয়া হৈছে। এনেকৈ আপোনালোকেও বনাই খাবচোন, আৰু খাই যদি ভাল পায় তেনেহ'লে মোৰ চেনেলটো এটা লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।